এইলৈ চেই কৰিবলগীয়া হ'ব, সেই দিশটো আমি লক্ষ্য কৰিব লাগিব। আপোনাৰ ল'ৰাক বা আপোনাৰ ছোৱালীক আজি বজাৰত অহাৰ পিছত যদি মানুহে লেই চেই কৰে, তেওঁৰ পৰা যদি সমাজে একোৱেই শিকিবলগীয়া নাথাকে, তেতিয়াহ'লে আমি সমাজখন সুস্থ কৰি ৰখা বৰ টান হৈ যাব। গতিকে আমাৰ প্ৰথম দায়িত্বটো হ'লগৈ যে আমি ঘৰত নিজৰ ল'ৰা ছোৱালীক আমি সেই শিক্ষাটো দিওঁ, আৰু সামাজিকভাৱে আমি সেই বাতাবৰণ যাতে বৰ্তাই ৰাখিব পাৰোঁ, সকলোৱে মিলি যাতে আমি সেই সামাজিক সুস্থতা বজাই ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিব লাগিব। সততেই কোৱা শুনা যায় যে আজিকালি বেলেগৰ ল'ৰা ছোৱালীক ধমকি দিয়া নাযায়, কাৰণ তেওঁ গৈ হেনো কেছ দি দিব, মোৰ ল'ৰাক তেওঁ ক'বলৈ কোন। কিন্তু ধৰক 2000 চনৰ আগৰ সমাজখন, 90s সেই সময়খিনি কিন্তু তেনেকুৱা নাছিল। একেবাৰে গাঁৱৰ সিমূৰৰ ল'ৰা হ'লেও এই মূৰৰ মানুহজনেও কিন্তু ধমকি দিব পাৰিছিল, ঐ তই বজাৰত কি কৰ, সন্ধিয়া হোৱা নাই, যা পঢ়গে। আজি কিন্তু সেই অৱস্থাটো নাই। আজি ঘৰৰ ওচৰৰ ল'ৰাটো সন্ধিয়া বজাৰত আড্ডা মাৰি আছে, তেওঁক ক'লেই মানে ক'বলৈ টান পোৱা হৈ গৈছে। কিবা কয় আকৌ, কিবা হয়, গাৰ্জিয়ানে আকৌ মোৰ নামত কেছে কৰে নেকি। সেই পৰিৱেশটো যাতে নহয়, সেই পৰিৱেশটো কেনেকৈ নহ'ব? আমিয়েইতো মানুহ, এই সমাজখনত, এই অঞ্চলৰ আমিয়েইতো চব মানুহ। চ' আমি যদি সেই বিষয়টো গুৰুত্ব সহকাৰে লওঁ যে মোৰ ল'ৰাক কোনোবাই ধমকি দিছে যদি কিয় দিছে, মই সেই কথাটো আগত জানি লওঁ। মোৰ ল'ৰাটোক কিয় ধমকি দিছে, তেতিয়াহ'লে কোনে ধমকি দিছে মই তাৰ ওচৰত গৈ আগতে শুনিম। ল'ৰাৰ কথা মতে মই লাঠি জোং লৈ ওলাই নাযাওঁ কাজিয়া কৰিবৰ কাৰণে, তেতিয়াহ'লেহে আমাৰ সমাজখন আগবাঢ়িব। কিন্তু মই আকৌ কৈছোঁ, সেই তুলনাত আপোনালোকৰ এই অঞ্চলটো বহুত উন্নত হৈছে, বহুত ভাল হৈছে, এতিয়াও বহুত ভাল হৈ আছে। গতিকে আশা কৰিছোঁ যে এই পানীখেতি অঞ্চল, এই বৰাৰিকাটি অঞ্চল, গোটেই সোণতলী অঞ্চলৰ কাৰণে এটা আদৰ্শৰ গাঁও হওক। এই অঞ্চলৰ মানুহে দেখুৱাই দিয়ক যে এই অঞ্চলৰ ল'ৰা ছোৱালীৰ ওপৰত এই অঞ্চলৰ মানুহৰ শাসন আছে। এই অঞ্চলৰ ল'ৰা ছোৱালী আন অঞ্চলৰ ল'ৰা ছোৱালীতকৈ উন্নত, শিক্ষাৰ প্ৰতি বেছি ধাউতি আছে। তেওঁলোক অসামাজিক কামত জড়িত হোৱাটো এই অঞ্চলৰ মুৰব্বীসকলে, মা দেউতাই নিবিচাৰে। এই মেছেজটো যাব লাগে, আৰু আজি অলৰেডি যাব। এইখন সভাই সেইটোৱে সূচাব। গোটেই সোণতলী অঞ্চলৰ মানুহে জানিব যে পানীখেতিৰ মানুহে সচেতনতা দেখুৱাইছে নিজৰ অঞ্চলটোক শুদ্ধ কৰি ৰখাৰ কাৰণে। আৰু এইবোৰ ক্ষেত্ৰত আমি যিকণ সহযোগ কৰিব পাৰোঁ, সচেতন যুৱক হিচাপে আমি সদায় আপোনালোকক সহযোগ কৰি যাম। আৰু আমাৰ সোণতলী আৰক্ষী চকীৰ আৰক্ষী বিষয়া, তেখেত এজন খুব ভাল মনৰ মানুহ, তেখেতকো আমি অনুৰোধ কৰিম এই ক্ষেত্ৰত যাতে অলপ কঠোৰ হয়, অলপ ডাইনেমিক হয়, তেতিয়াহ'লে আমাৰ সমাজখন আমি বচাব পাৰিম। নহ'লে যি সময় আহিছে, মাইকত কৈছোঁ তথাপি, মানে আমাৰ জনগোষ্ঠীটোক চৌদিশৰ পৰা দমন কৰি ৰখাৰ যি এটা প্ৰৱণতা আহিছে অসমত, এই সময়ত আমি যদি সচেতন নহওঁ, তেতিয়াহ'লে কিন্তু আমাৰ জীয়াই থকা টান হৈ যাব। সেই কথাবিলাক আমি উপলব্ধি কৰিবৰ সময় হ'ল। এইখিনি কথা কৈয়ে মই মোৰ চমু